আৰে ইয়াত কিয় কেনেকৈ ইমান হঠাৎ কিয় আহিলা আৰে হঠাৎ মানে আমি শুনিছো যে তুমি বৰ ভাল ক্লাছ কৰা সেইকাৰণে আজি আমিও আহিলো তোমাৰ ক্লাছ কৰিবলৈ ন চঞ্চল তই মাৰ খাবি কিন্তু আৰে কাঞ্চন প্লিজ এইবোৰ নকৰিবা না তোমালোক এতিয়া যোৱা মানুহবোৰে চাই আছে আৰে তোমাৰ ষ্টুডেণ্টছবোৰে তেওঁলোকৰ হেণ্ডচাম ছাৰৰ বিউটিফুল মেমক চাওক দিয়া তুমি ইমান কিয় ঘামিছা আৰে এৰি দিয়া কোনোবাই দেখিব আৰে মোৰ ক্লাছ চলি আছে তোমালোক চোৱা এতিয়া ভালকৈতো ক'ব পাৰা ভালকৈতো কৈছো এনেকে নহয় মৰমত কোৱা মই মোৰ ঘৰলৈ থৈ দিছোঁ আজি সোনকালে ঘৰলৈ যাম তাৰপিছত গম পাব